মা দেউতা সন্তানৰ প্ৰথম পৰিচয়টিয়ে হৈছে মা দেউতা। মাক দেউতাকৰ পৰাই সন্তানে নিজৰ পৰিচয় পায় আৰু এই বিশাল জগতখনৰ লগত চিনাকি হয়। মা দেউতাৰ অবিহনে জীৱন অচল। সন্তানৰ প্ৰথম শিক্ষা গুৰু হৈছে মা দেউতা। মা দেউতাই নিজে পঢ়া শুনাৰ বিষয়ে একো নাজানিলেও বা পঢ়া শুনাৰ বিষয়ে কোনো বিশেষ জ্ঞান নাথাকিলেও নিজৰ সন্তানক সৎ চিন্তা, সৎ সংস্কাৰ, সৎ কাম আৰু ভাল চৰিত্ৰ দিয়াৰ চেষ্টা কৰে, যাতে তেওঁলোকৰ সন্তানে নিজৰ জীৱনত সফলতাৰে আগবাঢ়ি যাব পাৰে। সন্তানৰ ইচ্ছা পূৰণৰ হেতু মা দেউতাই নিজৰ সকলোবোৰ বস্তু যেনে তেওঁলোকৰ সুখ শান্তি, সপোন, সম্পত্তি, টকা পইচা ইত্যাদি সকলোবোৰ বস্তু নিস্বাৰ্থে ত্যাগ দিব পাৰে। তেওঁলোকে ইমানখিনিয়ে বিচাৰে যে তেওঁলোকৰ সন্তান কেতিয়াও কোনো ধৰণৰ কষ্ট, দুখ, যন্ত্ৰণাৰ সন্মুখীন নহওক। ধনী হওক বা দুখীয়া হওক, সকলো মা দেউতা নিজৰ সন্তানৰ সদায়ে কল্যাণ হোৱাই বিচাৰে। মা দেউতা হৈছে এনে এটি শব্দ যাৰ মাজত লুকাই থাকে আনন্দ, প্ৰেৰণা, সাহস, বিশ্বাস, অনুভূতি। লিখক হ'ল বেনজিৰ হুছাইন।